friends, আপোনালোকৰ ওচৰত এতিয়া মই ট'নবোৰ মিমিক্ৰি কৰিম আপোনালোকে ভিডিঅ'টো চাব আৰু ভিডিঅ'টো ভাল লাগিলে লাইক এণ্ড শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব মিছা ক'লে কিডাল হ'বনে নহয় ডেট ইজ অলছ' ইম্পৰ্টেণ্ট মেটাৰ বৰ্তমান মোৰ চৰকাৰ নাথাকিব পাৰে অলছ' হয়নে নহয় বৰ্তমান চৰকাৰ নাথাকিলে কিডাল হ'ব ৰাইজৰ মৰম সহায় এতিয়াও মোৰ লগত আছে অলছ' মিছা ক'লেতো নহ'ব অলছ' হয়নে নহয় মই কৈছোঁ বৰ্তমান কি হৈছে মই যেতিয়া গাড়ীত আছিলোঁ তেতিয়া কি হোৱা নাই হয়নে নহয় ৰাইজে সাক্ষী আছে ৰাইজে ক'ব অলছ' মই মানুহটো আৰু আপোনালোকেতো জানে অলছ' এতিয়াই নহয় মই আগৰ পৰাই মানুহ মই কেনেকুৱা আছিলোঁ হয়নে নহয় এইবিলাক কথা কৈ থাকোঁতে মোৰ এই অতীতৰ কাহিনী কিছুমান মনত পৰি গৈছে অলছ' তেতিয়া এই আগৰ কথা এইটো মই যেতিয়া ডেকা কালৰ অৱস্থাৰ কথা হয়নে নহয় মই যেতিয়া কলেজত পঢ়ি আছিলোঁ পালোৱান ডেকা তেতিয়া সেই কাহিনী সেইটো আৰু যিকণ সময়ত মই ৰাইজেতো জানেই মই কেনেকুৱা এতিয়াই দেখিলে গম পায় মই এই ডেকা কালত মোৰ অৱস্থা অলছ' কেনেকুৱা আছিলে হয়নে নহয় মিছা ক'লেতো নহ'ব তেতিয়া মই অলছ' এবাৰ আমি দেৱালীত চীনৰ বৰ্ডাৰত আমি দেৱালী পাতিবলৈ গৈছিলোঁ লগৰ 4টামানৰ লগত হয়নে নহয় মইতো কৈছোঁৱেই মই বোলো এইবিলাক জেগাত দেৱালী নাপাতোঁ পাতিলে চীনৰ বৰ্ডাৰত পাতিম মই দৌৰিছিলোঁ পালোৱান ডেকা হয়নে নহয় মই কৈছোঁ মই এইবিলাক মই জানেই আৰু তেতিয়া মই এই চীনৰ বৰ্ডাৰত গৈ পাতিলোগৈ দেৱালীৰ কাৰণে যা যোগাৰ কৰিছোঁ হয়নে নহয় তেনেকুৱাতে আকৌ আপোনাৰ হ'ল কি লগৰকেইটা ইফালে সিফালে গ'ল মই আকৌ এই ষ্টেজৰ কামত লাগি আছিলোঁ তেনেকুৱাতে ক'ব পৰা আহক ন এটা প্ৰকাণ্ড বাঘ মই বোলো তই নিজকে বাঘ বুলি দে বাঘ বুলি এই দেখালে নহ'ব নহ'ল হয়নে নহয় মই জানো ক'ম মই ধৰিলোঁ কামত মাৰি বাঘটোক ময়ো বোলো বাৰু তোক আজি মই দেখুৱাম তই বাঘ বুলি মোৰ ওচৰত গুজৰিলে নহ'ব নহ'লছ মই বাঘটো ধৰিলোঁ হ'লছোঁ দুটাৰ মাজত বগা বগৰী লাগি গ'ল সেইখন সময়তে বাঘে এফালে ধৰিছে গুজৰি ময়ো দিছোঁ ঘোচা দুটামান আৰু তেনেকুৱাতে আৰু কি হ'ব মই বিচনাৰ পৰা সৰি পৰিলোঁ নহয় তেতিয়াহে গম পাইছোঁ মই আচলতে মানে সপোনহে দেখি আছিলোঁ মিছা ক'লেতো নহ'ব আৰু ৰাইজে সাক্ষী হয়নে নহয় ৰাইজেতো গম পায়